কবিতাৰ শিৰোনামা ফুল, কবি অৰ্চনা দাস। দুখবোৰে সিদিনাই ৰিঙিয়াই মাতিছিল, যিদিনা তুমি মোৰ পৰা আঁতৰি গৈছিলা। ভয়ানক বিপদবোৰ সিদিনাই ওচৰ চাপিছিল, যেতিয়া মই আকৌ আনৰ মাজত তোমাক বিচাৰিছিলো। তুমিতো জানিছিলা দুখে মোক গোজালি মেলাৰ পৰাই আৱৰি আছিল, কিন্তু তোমাক পোৱাৰ হেঁপাহত দুখবোৰ পাহৰি সুখবোৰ আঁকোৱালি ল'ব বিচাৰিছিলো। প্ৰতিটো খোজত বিপদত পৰি পৰি মানৱ জীৱনলৈ ভয় হৈ গৈছিল। তথাপিও মোৰ উপায় নাছিল। তোমাৰ ঠাই পূৰ কৰাবলৈ আকৌ এজনৰ হিয়াত ঠাই ললো। মই বাৰে বাৰে নকৰিবলগীয়া কামবোৰেই কৰি গৈছো, জানি বুজিও ভুল ৰাস্তাৰে গৈ আছো। প্ৰতিটো খোজত বিপদৰ সম্ভাৱনা দেখিও আগবাঢ়ি গৈ আছো। জীৱনৰ প্ৰতিটো খোজেই ভুল কৰি কৰি আজি নিজক হেৰুৱাই দিছো, আৰু আজিও জানো মোৰ এই খোজটোও ভুল। কিন্তু মই নিৰুপায়। দুখবোৰ দূৰলৈ ঠেলি দি সুখবোৰ কচুত লৈ ফুৰিব পৰা হ'লে কিমান যে আশাৰ ফুল ফুলিল হয়। কিন্তু আশাটো এতিয়াও কৰিছো, আশা কৰাটো জানো পাব? বাৰে বাৰে হেৰায়ো আকৌ আশাৰ চাকি জ্বলাই আছো, কি জানি